সকলোকে আৰু এটি নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। আশা কৰোঁ সকলোৱে ভালে আছে। আচলতে আজি এঠাইলৈ যাবলৈ ওলাইছোঁ, গুৱাহাটীলৈ বুলি। মোৰ কাজিন ব্ৰাদাৰৰ ছোৱালী প্ৰিশা, তাইৰ আজি অন্নপ্ৰসন। তো ভাবিলোঁ মোমেণ্টছবোৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিওঁ। আৰু এতিয়া আমি যাবলৈ বুলি ৰেডি হ'লোঁ। এয়া চাওক, এযোৰ চিম্পল কাপোৰ এযোৰ পিন্ধি লৈছোঁ, কাৰণ বৰ বেছি মই ইমান ভাল নাপাওঁ। যিখিনি লাগে সেইখিনি কৰিছোঁ। আৰু এতিয়া আমি যাওঁগৈ। আৰু ল'ৰাটো গৈছে আগত গৈছে, এতিয়া গাড়ীত বহিব। আমি এতিয়া যাওঁ আৰু আপোনালোকৰ লগত মোমেণ্টছবোৰ শ্বেয়াৰ কৰিম। আশা কৰোঁ ভিডিঅ'টো সকলোৱে শেষলৈকে চাব আৰু বহুত মৰম দিব। ইমান ধুনীয়া ধুনীয়া লাগিছে নেকি গুণটোক? চাৰ্ট থোৱা ঠিক কৰি ক'ত যাবা গুণ? ক'ত যাবা? গাড়ীত যাবা? তাক টাটা দি দিয়া। আৰু এয়া আমি যাবলৈ বুলি গাড়ীত বহিলোঁ। আৰু ফেমিলি ফাংচনবোৰৰ এটা দিশ খুব ভাল যে আমি সকলো আলহীকে একেদিনতে লগ পোৱা যায়। যিহেতু আজিকালি বহুত ব্যস্ত জীৱন, কাকো লগেই পোৱা নাযায়, তেনেস্থলত এই বস্তুটো মানে খুব ভাল লাগে। আৰু ৰঙিয়াত মোৰ এজনী ভণ্টি আছিল, তাইকো মই উঠাই ল'লোঁ, একেলগে আমি যাবলৈ ওলালোঁ। মোৰ ভিডিঅ'ত দিম না কাটিম। আৰু এয়া আমি পাই গ'লোঁ। আৰু বহুত দিনৰ মূৰত মাহীহঁতক মামীহঁতক লগ পাই এনেকুৱা ভাল লাগিছে। আৰু সিহঁতৰো যে কি স্ফূৰ্তি তাতে, আৰু মোৰ ল'ৰাকো সিহঁতে পাইছে দেখিবলৈ। আৰু আচলতে মাহী মামীহঁতৰ লগত মোৰ ৰিলেশ্যনটো ভাগিনীৰ নিচিনা নহয়, আমি বান্ধৱীৰ নিচিনা হয়। চুপাৰ গাৰ্ল, থিয় দিয়াচোন, অলপমান দেখাই দিওঁ। চুপাৰ গাৰ্ল ন তুমি? হ'ব দে। মনটো দি ইফালে উঠো লাগি আছে, আৰু ইফালে মুখেদি কৈ আছে নুঠো। হ'ব দে। নিবিৰ কেনে খবৰ? আৰু আমাৰ মামীহাৰ কেনে খবৰ? ভাল। কেনে লাগছে আজি এই পৰিৱেশটোত? আৰু বৌৰ কেনে লাগিছে? ভাল লাগিছে ন? উখল মাখলৰ পৰিৱেশত। কি খবৰ? ভালে। তই দেখোন কালি ফোন কৰিছিলি, মোৰ ফোন তুলিব নহ'ল দে, মই টিউশ্যনত আছিলোঁ। আৰু অন্নপ্ৰসন বুলি বিষ্ণুৰ সহস্ৰ নাম পাঠ কৰিছে ইয়াতে। আচলতে আমাৰ মানে ব্ৰাহ্মণ সম্প্ৰদায়ৰ ল'ৰাবিলাকৰ যেতিয়া অন্নপ্ৰসন পাতে, তেতিয়া তাত 7 পুৰুষৰ মানে আমাৰ পূৰ্বজ যিটো, তেওঁলোকৰ শ্ৰাদ্ধ কৰে। কিন্তু ছোৱালী মানুহৰতো এইটো কৰিব নোৱাৰে, সেয়েহে শুভক্ষণত অকণমান বিষ্ণুৰ সহস্ৰ নাম পাঠ কৰিছে। আৰু ভালো লাগে এইখিনি, এনেকুৱা এটা পবিত্ৰ এটা এনভাইৰনমেণ্ট এটা হয়, ভাল লাগে। আৰু এইজনী হ'ল আমাৰ প্ৰিশা, আমাৰ আজিৰ প্ৰগ্ৰেমৰ মেইন এট্ৰেকশ্যন। তাই একেবাৰে মানুহখিনিক দেখি পেলাই সন্মুখত থিয় দি থকা, তাই কি যে স্ফূৰ্তি পাইছে। আৰু একদম আৰু এয়া ৰিচুৱেলবোৰ হৈ গ'ল ষ্টাৰ্ট। আৰু দুবিধমান কিবা বস্তু দি পেলাই কোনটো আগতে চুৱে তাকে চালে। আৰু এয়া প্ৰিশাই চুলে পইচা। আৰু এতিয়া অন্নপ্ৰসনৰ যিখিনি ৰিৱাজ সেইখিনি হৈ গ'ল ষ্টাৰ্ট। মামাকে এতিয়া অকণমান এনেকৈ নিয়মখিনি কৰিব খোৱাৰ। Please don't panic. You are so beautiful. Like my little sister, but no, she is my elder sister, but still so beautiful, right? Nice, right? মামী মুখখন মেলি দিয়া ধুনীয়াকৈ ভিডিঅ' এটা কৰি দিওঁ। আৰু এতিয়া আমি গ'লোঁ ফুচকা খাবলৈ বুলি। আৰু তাত মাহী আৰু মামীও আহিছে খাবলৈ, আৰু ভাবিলোঁ অকণমান জোকাই দিওঁ। আমাৰ মামীয়ে মুখ মেলিলে, এয়া ফুচকা সোমাই দিলে, চাওক ৰাইজ। আৰু এয়া ভণ্টি, মজা।
বোৱা শেষ হোৱাৰ পিছত তাৰ ওচৰতে এখন এনেকৈ ফুলৰ বাগিচাৰ নিচিনা আছে। তাত আহিছোঁ অকণমান, কমে বোলে খেলিব তাত বেলুনেৰে, সেইকাৰণে আহিলোঁ। আৰু এতিয়া আমি ঘৰলৈ যাওঁগৈ, যিহেতু দেৰিও হ'ল আৰু টায়াৰ্ডো লাগিছে, বহু দূৰ যাব লগা আছে, সেয়েহে যাওঁ আৰু। তো আজিৰ ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, এইখিনিতে সামৰণি মাৰিলোঁ। আশা কৰোঁ সকলোৱে ভিডিঅ'টো চাই ভাল পালে। যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব আৰু কমেণ্ট কৰিব। আজিলৈ আহিছোঁ ইমানেই, বাই বাই।